নমো বুদ্ধায়। মরণানুস্মৃতি ভাবনা। মরণ অনুস্মৃতি, মৃত্যু স্মৃতি, মৃত্যুর ভাবনা। এই সূত্ৰটো সকলোৰে বাবে প্ৰণিধানযোগ্য নহয়, অত্যাৱশ্যকীয় নহয়। কিন্তু ভিক্ষু, শ্ৰমণ, অষ্টশীলধাৰী তথা বয়সস্থ লোকসকলৰ বাবে ই অপৰিহাৰ্য। সংসাৰত পোৱা নোপোৱা তৃষ্ণাৰ উপশম ঘটাবলৈ, অস্থিৰ মনক স্থিৰ কৰিবলৈ, বাৰ্ধক্য কালটো শান্তিৰে কটাবলৈ, বিশেষকৈ ভাৱনাময় প্ৰজ্ঞা বঢ়াবলৈ আৰু শান্তিময় নিদ্ৰা লভিবলৈ এই ভাৱনাটো অপৰিহাৰ্য। পশ্চ অৰ্থিময়ং গেহং নহাৰু ৰুজ্জু ব্যথিতং সমত্তি কালিপ্তাং তং কেশদিন সাদিতং মোৰ এই সুন্দৰ শৰীৰটো আচলতে সুন্দৰ নহয়, আচলতে শূন্য শিৰ আদিৰ দ্বাৰা, স্নায়ু শিৰ আদিৰ দ্বাৰা পৰিবেষ্টিত। এইটো এটা অস্থিময় গৃহ মাত্ৰ। ইয়াৰ ওপৰত মাটিৰ দৰে লেপ দিয়া হৈছে আৰু চুলি নম্বৰ তৃণৰ দৰে ছালেৰে আচ্ছাদন কৰি ৰখা হৈছে মাত্ৰ। ওপৰে ওপৰে দেখাৰ দৰে আচলতে সুন্দৰ নহয়, ই অসুচি, অসুন্দৰ। শৰীৰটো অসুচি, অসুন্দৰ। অৰ্থি সংকলিকং পুঞ্জং অশিষ্যনন্তম ক্ষিপ্তং অন্তঃপুটি বহিঃচিত্তং গুঠ কুম্ভব পশ্যত
মোৰ এই অহুচি শৰীৰটো অসংখ্য অহুচি পদাৰ্থ আৰু হাড় ছাল আদিৰে ভৰা বাহিৰখন বিচিত্ৰ ৰংচঙীয়া, পিছে ভিতৰখন অহুচি অতি দুৰ্গন্ধময় লেতেৰা থু খেকাৰ গোমূত্ৰ আদিৰে ভৰা এটা লেতেৰা কলহৰ দৰে মোৰ শৰীৰটো আচলতে লেতেৰা আৰু থুনুকা। যথা ইদং তথা এতং, যথা এতং তথা ইদং, সৰ্বৰ্থিময়ং এতং তথা ময়ন্তি পণ্ডিতাতি। মোৰ শৰীৰটো যেনেকুৱা আনৰ শৰীৰটো তেনেকুৱা, ক'তো কোনো প্ৰভেদ নাই। জ্ঞানী পণ্ডিতসকলে শৰীৰ মাত্ৰেই অস্থিময় বুলি জ্ঞান কৰে। সুন্দৰ পুৰুষৰ শৰীৰটো লেতেৰা, সুন্দৰী নাৰীৰ শৰীৰটো লেতেৰা, অপৰে অপৰে কৃত্ৰিমভাৱেহে সুন্দৰ। আচলতে মোৰ শৰীৰটো কৃত্ৰিমভাৱে সুন্দৰ। জীৱিত ব্যাধি কালস দেহ নিক্ষেপণ গতি, পঞ্চতে জীৱলোকস্মিন অনিমিত্তা ন ন্যায়ৰে। কাৰ কিমান পৰম আয়ুস কোনেও ক'ব নোৱাৰে, আৰু কাক কেতিয়া কি ৰোগে আক্ৰমণ কৰিব কোনেও ক'ব নোৱাৰে। ত্ৰিকালৰ ভিতৰত কাৰ কেতিয়া কোন ক্ষণত মৃত্যু হ'ব কোনেও ক'ব নোৱাৰে। জলত নে স্থলত মৃত্যু হ'ব কোনেও ক'ব নোৱাৰে। মৃত্যুৰ পিছত কোনে ক'ত জন্মগ্ৰহণ কৰিব কোনেও ক'ব নোৱাৰে। এই পাঁচটা বিষয় কোনো মানুহে ক'ব নোৱাৰে। অনিশ্বত সংখাৰা উৎপাদবয় ধম্মিন
उपज्जिता निरुच्छन्ति तेषां बुपशमसुखम्। এই সংসাৰৰ ধৰ্মই হ'ল অনিত্য। সংসাৰৰ স্বভাৱ বা ধৰ্ম হ'ল উৎপাদনশীলতা। ক্ষণে ক্ষণে উৎপন্ন হোৱা আৰু ক্ষয় হোৱা, বিলুপ্ত হোৱা। উৎপন্ন হ'লেই বিলুপ্ত হোৱাটো অনিবাৰ্য। বিলুপ্ত হোৱাটো সংসাৰৰ ধৰ্ম। সেয়ে অনিচ্ছবত সংসাৰা। সকলো সংসাৰ অনিচ্ছ। সকলো সংসাৰ, সকলো প্ৰতিক্ৰিয়া অনিচ্ছ, অনিত্য, অস্থায়ী। সকলো দুখ বেদনা অনিচ্ছ, অনিত্য, অস্থায়ী। অনিচ্ছবত সংসাৰা। উৎপাদবয় ধম্মিন। ই উৎপন্ন হয় আৰু বয় হয়, মৰহি যায়। এইটোৱেই সংসাৰৰ ধৰ্ম। সেয়ে সকলো দুখ, সকলো সুখ খন্তেকীয়া। সকলো সুখ খন্তেকীয়া। সেয়ে সুখেও দুখ দিয়ে। সকলো বিনাশ হৈ যায়। ইয়াৰ পৰা নিস্তাৰ পোৱাৰ একমাত্ৰ উপায় হ'ল নিৰ্বাণ লাভ, সংসাৰ ধৰ্মৰ পৰা মুক্তি লাভ। তেতিয়াহে ক্ষয়ৰ পৰা ৰক্ষা পাব পাৰি। তেতিয়াহে পৰম সুখী হ'ব পাৰি। সবে সত্তা মৰন্তি চ। মৰিংসু চ মৰিশ্বৰে। তথেবাহং মৰিষ্যামি নথিমে এথ সংশয়। সকলো সত্তা মৰণশীল। সকলো প্ৰাণী মাত্ৰেই মৰিছে আৰু মৰিবই। জন্মিলেই এদিন নহয় এদিন মৰিব লাগিব। এদিন ময়ো মৰিম। সঁচাকৈ মোৰ মৃত্যুত কোনো সন্দেহ নাই, নিশ্চিত। এদিন নহয় এদিন মৰিবই লাগিব, মৰিবই লাগিব। কত কোনো সংশয় নাই, ই নিশ্চিত, ধ্ৰুৱ সত্য। মৃত্যু মোৰ সন্মুখত ৰৈ আছে, হাত বাউলি মাতি আছে।
সবে সত্তা মরিষ্যন্তি মরণন্তং হি জীবিতং যথা ধম্মং গমিষ্যন্তি পুণ্য পাপ ফলোপগা সবে সত্তা মৰিষ্যন্তি সকলো প্ৰাণীয়েই মৰণশীল অতীতৰ সকলো প্ৰাণীয়ে মৰিছে আৰু বৰ্তমানৰ সকলো প্ৰাণীয়েই এদিন মৰিব আচলতে আমি ক্ষণে ক্ষণে মৰি মৰি জীয়াই আছো এই জীৱন্তৰ অস্তিত্ব মৃত্যু পৰ্যন্ত মাত্ৰ অতি খন্তেকীয়া তাৰ পিছত পাপ পুণ্যৰ ফল অনুপাতে সকলোৱে যথা ধৰ্ম অনুপাতে মৃত্যুৰ দুৱাৰেৰে নিজ নিজ প্ৰাপ্য স্থানলৈ গতি কৰিব লাগিব নিজ নিজ স্থানলৈ গতি কৰিব লাগিব ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় নাই খালী হাতে জন্মিছ খালী হাতে গুচি যাব লাগিব লগত একোৱেই নাযায় মৃত্যুৰ পিছত মই একোৱেই লৈ যাব নোৱাৰিম কিন্তু মোৰ জীৱনৰ কৰ্মফলবোৰে মোৰ ছায়াৰ দৰে মোক অনুসৰণ কৰিব অৰ্থাৎ কৰ্মফল মোৰ পিছে পিছে যাব ই মোক লগ নেৰিব ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় নাই নিৰয়ং পাপ কম্মন্তা পুণ্য কম্মাস সুগতিং অপৰে সমগ্ৰং ভবেদ্যা পৰিনিবন্তি অনাসবা পাপ কৰ্মৰ গৰাকীসকল পাপীসকল তেওঁলোকে যাব লগা হয় নৰকলৈ যন্ত্ৰণাৰ লোকলৈ দুখ যন্ত্ৰণাৰ স্থানলৈ নিৰয়ং দুখ যন্ত্ৰণাৰ স্থান নিৰয়ং পাপ কম্মন্তা পুণ্য কম্মাস সুগতিং আৰু পুণ্যৱানসকলে সদ্গতি লাভ কৰি আগুৱাই যায় স্বৰ্গলৈ সুগতিং এয়া প্ৰকৃতিৰ ধৰ্ম
অপৰে সমগ্ৰং ভৱেত্তা পৰিনিব্বন্তি অনাসভা। কিন্তু যিসকলে সদায় নিৰাসক্তভাৱে মৃত্যুস্মৃতি বিদৰ্শন ভাৱনা কৰি থাকে, তেওঁলোকে সকলো লোকৰ ঊৰ্ধ্বত নিৰ্বাণ লাভ কৰে। বিদৰ্শন ভাৱনা কৰি থকা লোকসকলে পুণ্য কৰ্মত ৰতি হয়। মৃত্যু ভাৱনা কৰি থকা লোকসকলে পুণ্য কৰ্মত ৰত হয়। নিৰয়ং পাপ কম্মন্তা। পাপ কৰ্মৰ গৰাকীসকল নৰকলৈ যাব লগা হয়। পাপ কৰ্ম কেনেকৈ হয়? শাৰীৰিকভাৱে বাচনিক বাচনিকভাৱে পাপ হয়। আনৰ মনত, আন প্ৰাণীৰ মনত, আন মানুহৰ মনত আঘাত দিলেই পাপ হয়। নিজৰ মনত লোভ, দেশ, মোহৰ পৰিমাণ বঢ়ালেই পাপ হয়। পাপ আচলতে প্ৰথম গজালি মেলে মানসিক চিন্তাৰ কেন্দ্ৰবিন্দুটোৰ পৰা। মনতেই প্ৰথমতে অকুশল, বিদ্বেষ, হিংসামূলক নিগেটিভ চিন্তা যদি আৰম্ভ হয়, তৃষ্ণামূলক চিন্তা আৰম্ভ হয়, তেতিয়াই পাপৰ গজালি মেলে। ভাষিক আৰু শাৰীৰিকভাৱে সেই পাপৰ পৰিমাণটো প্ৰকাশহে পায়। মানসিকভাৱে অকুশল পাপ চিন্তা হোৱাৰ কাৰণে আমাৰ পবিত্ৰ চিত্তত কলা কলিমা পৰে। চিত্তই অপবিত্ৰ হৈ পৰে। সেয়ে পুনৰ্জন্মৰ সময়ত চিত্তই যেতিয়া প্ৰতিসন্ধি বিজ্ঞানৰ লগত লগ হৈ ভৱংগ অৱস্থাত পুনৰ্জন্মৰ স্থিতি লয়, তেতিয়া প্ৰকৃতিৰ ধৰ্ম অনুযায়ী সেই তৃষ্ণামূলক স্থানতেই জন্মগ্ৰহণ কৰে, উপযুক্ত স্থানত জন্মগ্ৰহণ কৰে। সেয়ে নিৰয়ং পাপ কম্মতা। পাপেৰে ভৰা কলা কালিমা ভৰা চিত্তটো, সেই চিত্তটোৰ কাৰণে উপযুক্ত স্থান নিৰয়ং, নৰক যন্ত্ৰণাৰ স্থানটোৱে উপযুক্ত হৈ পৰে। পুণ্য কম্মাচ সুগতি।
আৰু ই পবিত্ৰ, কোনো দাগ নাই, কালিমা নাই, সংসাৰৰ অসুখৰ চিন্তাবোৰ নাই। ব্ৰহ্ম বিহাৰ কৰি থাকে, মৃত্যু ভাৱনা কৰি থাকে, অন্তৰ মন পবিত্ৰ হৈ থাকে, তেতিয়া সংসাৰৰ ধৰ্ম অনুপাতে সুগতি লাভ কৰে। নিৰয়ং অৱস্থাই তেওঁক আকৰ্ষণ কৰিব নোৱাৰে। কোনো তৃষ্ণাই আকৰ্ষণ কৰিব নোৱাৰে। তৃষ্ণামুক্ত হৈ পৰে। তেতিয়া সেই চিত্তৰ পুনৰ্জন্ম সুগতি অৱস্থাত হয়, পবিত্ৰ অৱস্থাত হয়, উপযুক্ত স্থানত হয়। এয়া প্ৰকৃতিৰ ধৰ্ম। ভৱতু সৰ্ব মঙ্গলম। ভৱতু সৰ্ব মঙ্গলম। সব্য বুদ্ধানুভাবেন সদা সত্তি ভবন্তু তে। ভৱতু সৰ্ব মঙ্গলম। সব্য ধম্মানুভাবেন সদা সত্তি ভবন্তু তে। ভৱতু সৰ্ব মঙ্গলম। সব্য সংঘানুভাবেন সদা সত্তি ভবন্তু তে। সাধু সাধু।